লাগাৰ কাৰণে আৰু এবাৰ নমিনেশ্যন দিছে MLA হ'ব লাগে তো আপোনালোকে আশা কৰে না তেওঁৰ দ্বাৰা দলংটো হ'ব বুলি আশা কৰি আছে দলংটো লাগে ছাৰ দলংটো 10 বছৰ শেষ কৰিব নোৱাৰিলে 10 বছৰ গ'ল তেওঁ MLA শাসন নোৱাৰিলে এতিয়াও আপোনালোকৰ আৰু আশা কৰি আছে নেকি এইবাৰ দলংটো তেওঁ আহি আৰু কৰাই দিব বুলি আশাটো কৰি আছে হ'ব কি নাই এইটো গম নাপাওঁ তেনেহ'লে তেওঁকে আৰু ভোট দিব নাকিবা না দিম তেওঁকে আৰু ভোট দিব নাকি নতুন মহানকে মই ভোট দিম মই এইটোকে ক'ব বিচাৰিছোঁ আজিৰ দিনত পলিটিক্সটো হ'ল আমাৰ পাব্লিকত আমাৰ ভোটাৰক সুবিধা দিয়াৰ কাৰণে এগোটক দুখ সুখটো বুজাৰ কাৰণে তেওঁ এজন প্ৰতিনিধি হয় আমাৰ এছেম্বলিত বিধানসভাত গৈ পেলাই পাব্লিকৰ হয় মাত মাতা যেতিয়া বাজেট ছিজন হয় পাব্লিকৰ কাৰণে ফাণ্ড চেংচন কৰা বা পাব্লিকৰ কিবা সুবিধা অসুবিধাটো এছেম্বলিৰ মাজত তেওঁ কথা ক'বহে লাগে কিন্তু মই যিমান দেখা পাই আছোঁ আমাৰ নেতাবিলাক ইয়াৰ পৰা জিকি যোৱাৰ পিছত এছেম্বলি পাব্লিকৰ কাৰণে মাতি নামাতে এছেম্বলিৰ যে ডাঙৰ ডাঙৰ আমাৰ নেতাবিলাক আছে না উকিল গগৈক জানে না সবাই জানে ছাৰ কিমান থেবেল মাৰে উকিল গগৈ আমাৰ সেই দলংটো লাগিবই যদি থেবেল নিদিয়ে মই এনেকুৱা মানে আন্দোলন কৰিম মই আৰু আমাৰ পাব্লিকবিলাকত লৈহে আৰু বেছি আন্দোলন কৰিম আমাৰ দলংটো লাগিবই লাগিব তেনেকুৱা ধৰণত তেওঁ এছেম্বলিত পূৰা টেবেল মাৰি মাৰি কথা কয় কিন্তু আমাৰ নেতাবিলাক দলঙৰ কাৰণে কথা কয় নেকি কেতিয়াবা ৰাস্তাৰ কাৰণে খাজিয়া কৰে নেকি কেতিয়াবা কোনোবা দুখীয়া মানুহবিলাকৰ কাৰণে কিবা আঁচনি দিয়াৰ কাৰণে খাজিয়া কৰে নেকি কেতিয়াও নকৰে মাতে নিদিয়ে তো মান নিদিয়া মানুহক আমি সদায় সদায় ভোটত তেওঁৰ নামে ভোট দি জিকাই দিয়াৰ পিছত তেওঁ পঠাই দিব আমি আশা কৰিব এনে আৰু কোনো ছাকচেছে নহয় তেনেকুৱা ধৰণৰ পৰিৱেশত আমি ভুগিব লগা হৈ আছে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ এইবাৰ যিহেতু 9 তাৰিখত আমি উত্তৰ দিয়াৰ সুবিধা আমি এটা পাইছে 9 তাৰিখত যেতিয়া আমাৰ ভোট হ'ব আপোনালোকৰ চাব শিক্ষাৰ 1 নম্বৰৰ মতটো দেখা পাব যিটো দিছে আজি 2 নম্বৰৰ সেই আগত যিটো MLA তাত মুখটো দেখা পাব আৰু 3 নম্বৰত আমাৰ UPP আছে এটা ৰাজু নাৰ্জাৰী বুলি মেইনলি এই তিনিজন মানুহে প্ৰতিদ্বন্দ্বিতা হ'ব বাকী ইণ্ডিপেণ্ডেণ্ট দুজন আছে ইহঁতক ইমান ফেক্টৰ নাই কিন্তু এই তিনিজন ভিতৰতে আমাৰ যুদ্ধ হ'ব মই এজন কণ্ট্ৰেক্টাৰ এতিয়াও কণ্ট্ৰেক্টাৰ মই যেতিয়ালৈকে ইলেকশ্যন নিজিতে তেতিয়ালৈকে মই কণ্ট্ৰেক্টাৰে আছে এতিয়াও কণ্ট্ৰেক্টাৰ কুৰফিলা নদীটো জানে না কুৰফিলা নদীটো জানে এই কুৰফিলা নদীত বহুত ডাঙৰ ব্ৰিজ এখন কৰি আছোঁ আমি এই ব্ৰিজটো আমাৰ এপ্ৰিলত কমপ্লিট হ'ব ডাঙৰ নদী কুৰফিলা নদীটা দেখিছে না সবাই এই ব্ৰিজটো আমি এপ্ৰিলত কমপ্লিট হ'ব আৰু ৰাস্তাও আছে 5.5 কিলোমিটাৰ আৰু দলং আছে আৰু বেলেগ দুটা দলং আছে এটা কমপ্লিট হৈছে এটাও এপ্ৰিলত কমপ্লিট হৈ যাব আৰু মইনাগুৰি ব্ৰিজটো দেখিছে মইনাগুৰি ব্ৰিজটো মই আনিছোঁ দিল্লীৰ পৰা বহুত কষ্ট কৰি বহুত পইচা খৰচ কৰি আনিছোঁ মই এবাৰতো এনেকুৱা হৈছিলে যেই মানুহক মই এবাৰো দেখা নাই DPR চেংচন কৰাৰ নামত এ 3টা এ নামটো আহমেদ আলী আনচাৰী এই পৱন সিং গৌটাৰ মিনিষ্টাৰ আছিল তাত PA তেওঁ ক'লে যে আপোনাৰটো মই বনাই দিম আপুনি আমাক পইচা পঠাই দিয়ক কিমান লাগে 12.5 লাখ তাৰ একাউণ্টত আমি 12.5 লাখ পঠাই দিলোঁ তাৰ পিছত ক'লে চেংচন হ'ব 52 লাখ পইচা লাগে 52 লাখ পঠাই দিলোঁ 52 লাখ 12.5 পইচা পঠাই দিয়াৰ পিছত মই যেতিয়া গ'লোঁ দিল্লীত মানুহটো মোবাইল চুইচ অফ মোৰতো বহুত টেনশ্যন লাগিল কিন্তু বহুত মানুহৰ আশীৰ্বাদ আছে এই খেলটো বহুত দৰকাৰী আছে ব্ৰিজটো সেইটো কাৰণে সেইটো আমি পাইছোঁ পিছত কি হ'ল সেই মানুহজন অপাৰেশ্যন আছিলে গংগাৰাম হস্পিটেলত 318 নম্বৰ ৰুমত আছিল ৰাতি 2টা বজাত মোক কল বেক কৰি পেলাই মোক নেক্সট দিনা মাতিছে গৈছে যোৱাৰ পিছত ঈশ্বৰৰ আশীৰ্বাদত এই হেল্থ ব্ৰিজটো আজি হৈ গৈছে
আৰু হেল্থ ব্ৰিজটো হোৱাৰ পিছত ইমান কষ্ট কৰি মই আনিলোঁ আনাৰ পিছত ইয়াতে ফাউণ্ডেশ্যন ডেট ঠিক কৰাই দিলে ফাউণ্ডেশ্যন ডেট যেতিয়া ঠিক কৰাই দিছে তেতিয়া ইঞ্জিনিয়াৰ ক'লে আপুনি ফাউণ্ডেশ্যন থাকিব লাগিব মই ক'লোঁ মই নাথাকিম তুমি কিয় নাথাকে মই ইমান কষ্ট কৰি ইমান পইচা খৰচ কৰি ব্ৰিজটো অনাৰ পিছত আজি বেলেগ এজন পলিটিচিয়ান আহি পেলাই ক'ব এই চাহ আপোনাৰ লগত মই ব্ৰিজটো দিলোঁ কৰিছে মই আনিছোঁ মই কিন্তু ইয়াত আহি পেলাই এজন হাগ্ৰামা মহিলাৰ তেতিয়া BTC চিফ আছিলে তেওঁ আহি পেলাই ডিক্লেয়াৰ দিলে চা 19,87 লাখৰ এটা প্ৰজেক্ট হেল্থ ব্ৰিজ মই আপোনালোকক দিলোঁ কিন্তু কোন দেশত নিয়ম কোনোবা ইমান কষ্ট কৰি ৰিক্স লৈ পেলাই বনাই আনিলোঁ আৰু পলিটিচিয়ান এজন নেতা আহি পেলাই ক'লে আহিছা মই দিলোঁ আপোনালোকক তো যেনে হওক এই ব্ৰিজটো হৈছে আমাৰ বহুত ভাল হৈছে এৰিয়াৰ কাৰণে আৰু ইয়াত যদি এই ব্ৰিজটো যদি হৈ যায় তেনেহ'লে আমাৰ কাৰণে এই এৰিয়াৰ কাৰণে বহুত ভাল হ'ব আৰু ব্ৰিজৰ লগত আমাৰ ৰাস্তা থাকিলে আৰু বেছি ভাল হ'ব তো মই আপোনালোকৰ আজি চেষ্টা কৰিম আজি মই ক'লোঁ আপোনালোকক সেই ব্ৰিজ আৰু ৰাস্তাটো যেতিয়ালৈকে নহয় মই যদি দেখি যাওঁ ইয়াৰ পৰা দেখি যোৱাৰ পিছত যেতিয়ালৈকে বেছি নহয় মই আপোনালোকৰ একেলগে থাকি দিলে মই ভাবিছোঁ কেতিয়াবা যদি দৰকাৰ হয় মই আপোনালোকৰ চুপাৰত উঠাই DC অফিচ ধৰ্ণা ছেক্ৰেটাৰী অফিচ গুৱাহাটীত ধৰ্ণা তেনেকুৱা ফুৰিবই লৈ যাম আপোনালোকক তথাপিও এই ব্ৰিজ আৰু ৰাস্তাটো কৰাৰ কাৰণে মই একেবাৰে চেষ্টা কৰিম কাৰণ মই 26 বছৰ PWD মই কণ্ট্ৰেক্টৰ কৰা আজিও মই কণ্ট্ৰেক্টৰ এটা বছৰত মোৰ 11টা ব্ৰিজ মই গুৱাহাটীৰ পৰা টেণ্ডাৰ দি চেণ্ট্ৰেল পেকেজ ষ্টেট পেকেজ মই 11টা ব্ৰিজ পাইছিলোঁ মই 11টা ব্ৰিজ এক বছৰতে পুৰা চব ব্ৰিজ মই কৰিছোঁ আৰু আজিও 5টামান ব্ৰিজ আমাৰ চলি আছে কাম তো সেইটো কাৰণে আপোনাৰ লগত অলপ বিশ্বাস ৰাখক আশা ৰাখক মই প্ৰতি মই এজন নিজেও কণ্ট্ৰেক্টৰ হয় ব্ৰিজবিলাক কেনেকৈ হয় ৰাস্তাবিলাক কেনেকৈ চেংচন হয় কি হেড থাকে আৰু হেডবিলাকৰ কেনেকৈ চেংচন কৰা যায় সেইটো অভিজ্ঞতা মোৰ আছে আৰু অকল সেইটো বুলি নহয় আপোনালোকৰ মই আজি যে ইয়াত আহিছোঁ আপোনালোকৰ ভোট খোজাৰ কাৰণে আহিছোঁ আপোনালোকক আলাপ কৰাৰ কাৰণে আহিছোঁ কিন্তু আচলতে মই যে ইলেকশ্যন খেলিলোঁ এইবাৰ মোৰ ইলেকশ্যন খেলাৰ মেইন উদ্দেশ্যটো হ'ল মই পাব্লিকত সেৱা কৰিব বিচাৰোঁ আৰু পাব্লিকত সেৱা কৰাৰ কাৰণে মই আজি ইলেকশ্যনত মই নামিছোঁ যদি পইচা খামাৰ কাৰণে মই ইয়াতে আহিলে আমাৰ বিজনেছ লাইন এতিয়াও খোলা হৈ আছে বিজনেছ লাইন কণ্ট্ৰাক্টৰ লাইন আমাৰ এতিয়াও খোলা হৈ আছে আৰু সেইটো কৰিলে আমি পইচা কামাব পাৰিম কিন্তু মই ইয়াত আহিছোঁ পইচা কামাৰ কাৰণে মই অহা নাই আৰু আপোনালোকৰ এটা কথা মই আজি আপোনালোকৰ এটা কথা জনাই দিম এজন MLA হয় কিমান চেলাৰী পায় এজন MLA হয় কিমান চেলাৰী পায় এজন MLA হোৱাৰ পিছত মানুহবিলাক ইমান ডাঙৰ বিল্ডিং বনায় দামী গাড়ী লয় কিমান পায় এজন MLA চেলাৰী যাবে 1 লাখ 20 হাজাৰ হ'ব তো মাহত যদি 1 লাখ পায় বছৰত 12 লাখে হয় 5 লাখত কিমান হয় 60 লাখে হয় 60 লাখৰ এটা MLA যিটো ফটো মেইনটেইন কৰোঁতে 40-50 লাখ যাবই তো থাকিল কিমান 10 লাখ দি ইমান ডাঙৰ বিল্ডিং কেনেকৈ বনায় দামী গাড়ী কেনেকৈ কিনে আৰু বহুত প্ৰপাৰ্টি কেনেকৈ থাকে মই আপোনালোকক সঁচা কথা ক'ম এটা মই যদি MLA ইলেকশ্যন খেলাৰ পিছত জিকিও যায় ন মই যিটো চেলাৰী পাব না এই চেলাৰীটো মই আমাৰ পাব্লিকবিলাকৰ কাৰণে খৰচ কৰিম কোনোবা বেমাৰী মানুহৰ কাৰণে কোনোবা এডমিশ্যন ল'ব নোৱাৰা কোনোবা বিপদ হোৱা মানুহ সেইবিলাকৰ কাৰণেহে মই যিটো চেলাৰী পায় সেই চেলাৰীটো মই খৰচ কৰিম কাৰণ ঈশ্বৰৰ আশীৰ্বাদত ঈশ্বৰত দিয়াত আজি মোৰ 3টা বিল্ডিং আছে মোৰ 3টা বিল্ডিং আছে 5টামান গাড়ী আছে মোৰ খোৱাৰ কাৰণে মোৰ কাৰণে আছে ঈশ্বৰক মই বহুত ধন্যবাদ মই ইয়াত আহিছে সঁচাকৈ পাব্লিক সেৱা কৰাৰ কাৰণে আহিছোঁ আৰু মোৰ এটা লাষ্টত কি আশা আছে জীৱনত এতিয়াতো বুঢ়াটো হৈ গ'ল বেছি আৰু নাই কিমান থাকিব 15 বছৰ থাকিব যাবা তাৰপিছত কাম নচলা হৈ যাব কিমান থাকিব মানুহটো জন্ম হৈছে যেতিয়া মৰিব লাগিবই কিন্তু মই মৰিব বিচাৰিছোঁ কেনেকৈ মই এটা আশ্ৰম বনাম এটা আশ্ৰম বনাই আশ্ৰমত মই থাকি দৈনিক যাতে পাব্লিকবিলাকত 2 থালি খিচিৰি বা ভাত
যিবিলাক খাব নোৱাৰা মানুহ সেইবিলাকো যাতে খুৱাব পাৰে মোৰ সেইখিনি আশা আছে জীৱনত এনেকুৱা কৰি পেলাই এটা আশ্ৰমত থাকি বহুত ভালকৈ মানুহবিলাকৰ লগত মিলি জুলি যেতিয়া মই মৰিম মোৰ ঘৰত মানুহবিলাক যাতে মোৰ ঠাণ্ডা ল'ব নোৱাৰে ল'ব নালাগে পাব্লিকবিলাকে যাতে মোক ঠাণ্ডাত লৈ পেলাই শ্মশানত লৈ যায় মই সেইটোকে বিচাৰিছোঁ জন্ম হৈছে যেতিয়া মৰিবই কিন্তু মৰাটো মোৰ এনেকুৱা বিচাৰিছে যাতে পাব্লিকবিলাক মোক মৰা পিছতো মোক আশীৰ্বাদ দিয়ে মানুহটো ভাল আছিল দেই ভাল কাম কৰিছিল দেই মানুহটো যাতে তেনেকুৱা ধৰণৰ মৰাৰ পিছতো যাতে পাব্লিকবিলাকৰ পৰা আশীৰ্বাদ পাওঁ মই সেইটোকে বিচাৰিছোঁ আপোনালোকক নাভাবিব মই ইয়াতে অহাৰ পিছত ইলেকশ্যন জিকাৰ পিছত আপোনালোকক মই চিনি নাপাওঁ দৰ্জা গেট নুখুলিম দৰ্জা গেট নুখুলিলে আপোনালোকৰ মই নিচিনিম সেইটো কথা আপোনালোকৰ কেতিয়াও নাভাবিব কাৰণ এটা কথা আছে লংকাত গ'লে সবাই কইনা কি হয় ৰাৱণ হয় সবাই মনৰ মুখত আছে লংকাত গ'লে কি হয় ৰাৱণ হয় কিন্তু মই উল্টা কথা কওঁ লংকাত আৰু বেলেগো গৈছিল না ৰামো গৈছে লক্ষ্মণো গৈছে হনুমানো গৈছে ইহঁততো ৰাৱণ হোৱা নাই ইহঁততো সোণাৰ যিটো লংকাওতো লোৱা নাই ইহঁতক সেইটো কাৰণে ভাবিব চব মানুহৰ যদি লংকাতে ৰাৱণ হ'ব এইটো নহয় কিন্তু বহুত কম মানুহ এনেকুৱা মানুহ পোৱাটো বহুত ভাল সেইটো কাৰণে পাব্লিকত মনৰ আজি এটা যুগ আছে এটা ক্ষোভ আছে এটা অবিশ্বাস আছে যে আমি ৭৫ বছৰ হ'ল ১২ বছৰ স্বাধীনতা যিটো আমাৰ ইলেকশ্যন চিষ্টেম হোৱা 1951 অক্টোবৰ পৰাই আমাৰ ইলেকশ্যন চিষ্টেম এই ইলেকশ্যন পৰা ফাৰ্ষ্ট মূৰে মূৰে আমাৰ ভোট দি থাকোঁ আমি এইবাৰ দিছে ফাৰ্ষ্ট বছৰ আমি আহিছোঁ যেকো কাৰো কথা নাই আকৌ ফাৰ্ষ্ট বছৰ পিছত ইলেকশ্যন হ'ব এনেকুৱা হৈ যাব থাকিব যদি আমি কিন্তু পাৰ্মানেণ্ট নহয় কিন্তু ইলেকশ্যন চিষ্টেমটো পাৰ্মানেণ্ট হয় আমাৰ দেশত সেইটো কাৰণে সেই পাৰ্মানেণ্ট ইলেকশ্যন যিটো চিষ্টেম এই চিষ্টেমটো ভালকৈ কৰি ভাল মানুহ ৰাখি পেলাই আমাৰ ল'ৰা ছোৱালী ফিউচাৰবিলাকত যাতে সুৰক্ষিত হয় সেইটো কাৰণে কাম কৰা ভাল মানুহ আমি চিলেক্ট কৰি পেলাই আমি পঠাই দিব লাগে তেতিয়াহে